বঢ়িয়া থেংক ইউ বুঢ়ীমাই হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কন্দৰ্প কুমাৰ ব্লগছলৈ আৰু সকলোকে জনাইছোঁ সুপ্ৰভাত আজি বিশ্বকৰ্মা পূজা এই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ আমাৰ ঘৰতো আজি বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে দেখুৱাই থাকিম কিদৰে বিশ্বকৰ্মা পূজা উদযাপন কৰিছোঁ তাৰ লগতে আজি আছে ভাদ সংক্ৰান্তি এই ভাদ সংক্ৰান্তিত অসমৰ গাঁৱে ভূঞে চুকে কাণে সকলোতে হৰিনামৰ ধ্বনিৰে আজি মুখৰিত হ'ব সেয়েহে আমাৰ এই নামঘৰটো ভাদ সংক্ৰান্তি উদযাপন কৰা হ'ব দেখুৱাই যাম আপোনালোকক সকলোকে চাই থাকক শেষলৈকে এয়া আমাৰ বিশ্বকৰ্মা পূজাৰ উপলক্ষে আয়োজন কৰা পূজাৰ এয়া পূজাৰীয়ে পূজা আৰম্ভ কৰিছে আইতা আইতা কিমান বাকী আছে পূজা কৈ দে অলপ আছে সব ঠিকে থাকে আছে অঁ দে দে অঁ মোবাইলত উঠাইছো অঁ এতিয়াহে গম পাইছ অঁ অঁ এতিয়া ধুনীয়া হাঁহি এটা মাৰি দে খোৱা বোৱা মেইন এয়া খোৱা বোৱাৰ আয়োজন চলি আছে এয়া কাৰিকৰে পুৰি আছে এই কাৰিকৰ আমাৰ বৌ কৃষ্ণা বৌ কাৰিকৰ দেখাই আছে বঢ়িয়া নিৰ্মালী এয়া দি আছে ময়ো গ্ৰহণ কৰি লওঁ তাৰপিছত দেখাই যাম আপোনালোকক জয় বিশ্বকৰ্মা বাবা গাড়ীকেইখন ভালে কুশলে ৰাখিবা আৰু আহি গ'লো পূজা খাবলৈ পুৰীৰ ঘৰত বিশ্বকৰ্মা পূজা ভগৱানৰ নাম লৈ প্ৰসাদ মুঠি গ্ৰহণ কৰিলোঁ আৰু তাৰ লগে লগে আহি গ'ল চাহ পুৰি মিঠাই এয়া বুঢ়ী মায়ে আগে ভাগে খাই দিলে মোক দিবহি নিচিনা এই খালি একো নাই এনেই একশ্যন দিছে একশ্যন হে এতিয়া শুনিব ভালকে শুন বুঢ়ী মায়ে শুনিব নে নুশুন হে হেৰি কিমান বছৰৰ পৰা তামোল খুন্দি খাই আছ কৈ দিছোঁ নাবা হে 5 বছৰ হ'ল 5 বছৰ মান হৈছে দাঁত এতিয়া কেইটা আছে দেখাই দে দেখা দে দাঁত ভালকে শুন অকণমান চুন দে চুন দিছ নে নাই দৰমহা কথাটো বাদ দে না কি হয় বুঢ়ী মায়ে হ'ল হে বুঢ়ী মাইক দৰমহা লাগে নেকি নাতিনীয়ে গা আইতাকৰ মাজত কি হয় এইটো দৰমহা আহে ধুনীয়াকৈ শুন এয়া আহি গ'ল খুন্দি দিলে খুন্দা তামোল বঢ়িয়া থেংক ইউ বুঢ়ী মাই আজি পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি আজি ভাদ মাহৰ আজি গোটেই মাহটো নাম ধৰা হয় নামঘৰত আজি সামৰণি পৰিব সেই নামঘৰলৈ বুলি গৈ আছোঁ চাই থাকক শেষলৈকে এয়া মোৰ বাচন্তি লৈ এতিয়া নামঘৰলৈ যাম তো বলক আপোনালোককো লৈ যাম মোৰ লগত নামঘৰলৈ বুলি মালা লগাই দিয়া হ'ল পূজা উপলক্ষে নামঘৰ আহি পাই গ'লো নামঘৰ এয়া মিঠৈ বক বককৈ উতলি আছে পকা লাড়ু বনাবলৈ আজি ভাদ মাহৰ এই শেষৰ দিনটোৰ স্পেচিয়েল বস্তুটোৱে হ'ল এইটো পকা লাড়ু হয়নে নহয় বিশ্ব ভকত আৰু আইমাতৃসকলৰ লগত অলপ নাম গালোঁ কেনে পালে জনাব দেই
আহি গ'ল এতিয়া প্ৰসাদ আৰু তাৰপিছতে আহি পাব খিচিৰি। আৰে মোৰ ভাগত খিচিৰি আহি পোৱা নাই এতিয়ালৈকে। এয়া জলকীয়া এইমাত্ৰ আহি গৈছে, জলকীয়াকে দি দিছে আৰু কি হ'ব আৰু। অৱশেষত এয়া ময়ো পালোঁ দিয়ক খিচিৰি, মজ্জা। ড্ৰেছ পোছাক খুলুকাই ওলাই আহিলোঁ। ওলাই আহি অকণমান আবেলিৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক। বহুদিন হ'ল ব্লগ বনোৱা নাছিলোঁ, আজি বনাইছোঁ। আপোনালোকে চাব, চাই কেনে পালে জনাব এবাৰ মোক। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাই বাই।